মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল সুনিতা ক ইমান ৰাতিপুৱাই ফোন কিয় কৰিছ কিবা হৈছে নেকি আকৌ এই নাই একো হোৱা নাই মই ভাবিছো বিহু প্ৰথম দিনাখন আপোনালোকৰ ঘৰতে ৰাতিপুৱা ফোন কৰি দিওঁ নেকি এই তহঁতৰ ল'ৰা ছোৱালী ইমান হাল্লা কৰিছে একো শুনাই পোৱা নাই মই এই ইহঁতে ৰাতিপুৱা শুই উঠিলে হাল্লা কৰেই এতিয়া পিছে নখোৱা টাইপৰ আমাৰ ইয়াতে কালি নখোৱা পাতিম আহিব কিন্তু যে নাহিলে বৰ বেয়া পাম হ'ব দে আহিম দে পিছে অকল মোকে মাতি থলে নে আমাৰ গোটেই পৰিয়ালটোকো মাতিতে নাই নিৰ্মালীকো মাতিতো আপোনাকো মাতিতো আৰু ভিন্দকো মাতিতো দিয়ক তিনিওটাই মিলি আহিব হ'ব দিয়ক ৰাখো দিয়ক হ'ব দিয়ক মোৰ মানে ৰাতিপুৱা কাম থাকে নহয় সেই আপুনিতো জানে কি কাম থাকে সেয়া কাম থাকে সেইকাৰণে ৰাখো দিয়ক ৰাখো মোৰ মোবাইলৰ চাৰ্জ নাই পিছত কথা পাতিম কালিনো লগ পামেই তেতিয়া কথা পাতিলে হ'ল এতিয়া কিয় ফোনতে ইমান কথা পাতি আছো আমি দুয়ো মিলি কিনে ঠিকেই কৈছা দিয়া হ'ব দিয়া ৰাখো নিৰ্মালী উঠ ৰাতিপুৱা 10টা হৈ গৈ আৰু এজনী এতিয়ালৈকে শুৱে উঠা নাই নিৰ্মালী উঠ মই কিন্তু চেকনি লৈ আনিম চিধাই উঠ বুলি কৈছো নে নাই উঠ নিৰ্মালী মা তুমি ইমান মদ চিঞন কিয় দিছা ৰাতিপুৱাই মোক কি দেৰিলৈকে শুবি আৰু এতিয়া মই কি মদ চিঞনিতো কথা কব এতিয়া যা মুখ ধুগ মই তোৰ কাৰণে চাহ বনাই আছো মই দাঁত কেতিয়াবাই ব্ৰাছ কৰিছো তুমি খালি অকল চায়ে দিব লাগে হয় নেকি তেনেহ'লে যা ডাইনিঙলৈ বল মই তাতে সেই তহঁতৰ কাৰণে চাহ বনাই আছো আৰু ৰাহুল শুই উঠিছে নে নাই সিটো ক'ব নালাগে সেই যেতিয়াই তেতিয়াই শুই উঠিব আৰু উঠি কিনে ক'ব কি তোমাক চাহ লাগে বুলি তেতিয়া তুমি একডালো নিদিবা আই যেনেকে তই মোৰ সন্তান তেনেকে সিওতো মোৰ সন্তান মই আকৌ সেই তহঁতক একোৱে চম্ভালিব লাগে যা চুপচাপ পৰ্যন্ত তাকো উঠাই আৰু দুইটা মিলি ডাইনিং টেবুললৈ বক মই চাহ বনাই কিনে দি আছো হ'ব দিয়া মা মাতিব লাগিব নেকি যা মাতকৈ হ'ব দিয়া মা দেউতা আহা চাহ খোৱাই হেল্ল' কিয় ইমান মচন্দিত দাই কাঠি আছিল নে নাই বাথৰুমত হয় নেকি মই ভাবিছো কি তুমি শুই আছিলা নেকি চৰি পাপা শুনকচোন আপুনি দেৰিলৈকে খোৱা বন্ধ কৰকচোন নহ'লে আপোনাৰ স্বভাৱ দেখি কিনে ইহঁতেও দেৰিলৈকে খোৱা হৈছে এনেকে বহুত বেয়া হৈ যাব মই কৈ দিছো দেউতা ঠাণ্ডা দিনত জলদি উঠা নহয়ে আমাৰ দেৰিকে উঠা হয় কাৰণ কুঁৱলী পৰে ৰাতিপুৱা সময় তুমি জানানে আৰু মা তুমি শুনি লোৱা ৰাতিপুৱা সময় কুঁৱলী পৰে তুমি জানানে সেইটো কথা সেইকাৰণে আমি দেৰিলৈকে শুওঁ নহ'লে দেখোন আমাৰ চৰ্দিয়ে হৈ থাকিব হয় নেকি বুলিছ মোক ইমান স্মাৰ্ট বুলি নাভাবিবি গাঁৱৰ ল'ৰা ছোৱালীবিলাকে সেই 9টা-10টাত নুঠে গম পাইছ ৰাতিপুৱা 6টাতে উঠে 6টাতে ইহঁতৰ গা পা ধোৱা হৈ যায় তহঁতৰ দিনা নহয় বুজিছ
ঠিকেই কৈছে মা ঐ ৰাহুল তই চুপ থাক তইয়োতো দেৰিকে খো অকলে নিমালিয়ে যে দেৰিকে নকৰে তইও খ সেইকাৰণে তই চুপ থাক তহঁত দুটাকে মুঠতে কৈছো কালিৰ পৰা জলদি উঠা কৰিবি কিন্তু হ'ব দিয়া পাৰিলে উঠিম নোৱাৰিলে নুঠোম কি পাৰিব লাগিব এইটো কথা মা মোক এটা আলাৰ্ম এটা কিনি দিয়া মই জলদি উঠিম আজিৰ পৰা দাদাক দিলে নহ'ব ন মোকো আৰাম এটা কিনি দিয়া তেতিয়া মই জলদি উঠিব পাৰিম নহয় ময়ো এতিয়া ঠাণ্ডা কিবা সেই সময় থৰিব নোৱাৰি যাওক আপোনাক ইয়াতে কোনে ৰখিছে যাওক তহঁতৰতো বাপেৰ কথা ক'বই নালাগে অকল লেকচাৰ দিব পাৰে একো কাম এটা কৰিব নোৱাৰে পিছে তহঁতৰ খোৱা হ'লনে নাই নে লেকচাৰ পাতি আছ মা মোৰ হ'ল মই অনলাইন ক্লাছ কৰোঁ মা মোৰ হ'ল ময়ো অনলাইন ক্লাছ কৰিব যাওঁগৈ যাওঁ ভাই মই কামখিনি কৰোঁ কালিলৈ আকৌ নখোৱা যাব লাগিব আকৌ ফ্ৰেণ্ডছ আজি যদি আমাৰ এই খণ্ডটো যদি চাই ভাল লাগে তেনেহ'লে লাইক চেনেল ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাব নাপাহৰিব দেখিছেনে আজি মোক মায়ে ৰাতিপুৱাই মানে মদ চিৰঞ্জীৱ যোগালে আৰু সেই আৰু যাতে কাৰো নহয় এনেকুৱা মদ চিৰঞ্জীৱ জোকোৱা